নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত মানিকপুৰৰ কীৰ্তনপাৰাত যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। 24 ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দি ব্যৰ্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হাই হাই, মুখ্যমন্ত্ৰী হাই হাই ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। মিছা কথাৰে আভুৱাভাৰী ক্ষমতা দখল কৰি থকা বিজেপি চৰকাৰখনক মিছলীয়া চৰকাৰ আখ্যা দিয়ে প্ৰতিবাদী যুৱ কংগ্ৰেছে। বিধায়ক গুৰুজ্যোতি দাসৰ ঘৰত থকা নৱনিযুক্ত 5জনকৈ APSC বিষয়াক অতি সোনকালে তদন্তৰ আওতাত আনিবলৈ দাবী উত্থাপন কৰে যুৱ কংগ্ৰেছে। অন্যথা ভয়াৱহ জংগী আন্দোলনৰ হুংকাৰ দিয়ে যুৱ কংগ্ৰেছে। আজি আমাৰ গোটেই ভাৰতবাসী ৰাইজে বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি যি আশা কৰিছিল আমি নিৰাশা হৈ গৈছোঁ। ভাৰতবৰ্ষৰ ৰাইজ আজি দিগ্ভ্ৰান্ত হৈছে। তেখেতসকলৰ যি জনকল্যাণমূলক যিসকল আঁচনি আছিল সেই আঁচনিবিলাক তেখেতসকলে এটাও ৰূপায়ণ নকৰিলে। তাৰ মাজত আমাৰ ভাৰতবৰ্ষৰ যুৱক যুৱতীসকলৰ কাৰণে কৈছিল যে প্ৰত্যেক বছৰে 2 কোটিকৈ চাকৰি তেওঁলোকে প্ৰদান কৰিব, কৰ্মসংস্থান দিব। কিন্তু আজি তথ্যগতভাৱে প্ৰমাণ আমি পাইছোঁ যে বছৰত তেওঁলোকে মাত্ৰ 3 লাখহে যুৱক যুৱতীক সংস্থাপন দিবলৈ তেওঁলোকে সক্ষম হৈছে। ঠিক তেনেকৈ আমাৰ অসম চৰকাৰ, সৰ্বানন্দ সোণোৱাল চৰকাৰ নেতৃত্বাধীন চৰকাৰখনেও তেখেতসকলে যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছিল, কিন্তু মূৰকত তেওঁলোকে প্ৰত্যেকটা সংস্থাপনৰ পথ তেওঁলোকে বন্ধ কৰি আছে। আজি ক্ষুদ্ৰ ব্যৱসায়ীসকলক মাধমাৰ সদায় আছে। আজি তেওঁলোকে ঘোষণা কৰিছিল যে তেওঁলোকে নেতৃত্বত অহাৰ লগে লগে 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰিব। আমি উপলব্ধি কৰিছোঁ যে আমাৰ 24 ঘণ্টাটো দূৰৰ কথা, তেওঁলোকে 4 ঘণ্টা আমাৰ বিদ্যুৎ। আৰু বাতৰিত পুনৰ লৈছোঁ খন্তেক বিৰতি।